মই গম নোপোৱাকৈ বেটাই ইয়াত দেখিছেনে টেপত কেনেকৈ পানী খেলি আছে আৰু পানী বুলি ক'লে সি ইমানেই ভাল পায়। মই আহিহে দেখিছোঁ গোটেইটো পানী খেলি আছে আৰু এইফালে এটা কুঁৱাও আছে। মানে ছাপ্লাই পানীটো যেতিয়া নাহে তেতিয়া মানে কুঁৱাৰ পৰাই পানী উঠাই গা ধুবলৈ পাৰি, সুবিধাটো আছে বাৰু। মই কুঁৱাত পানী উঠাই পোৱা নাই, মানুহজনে উঠাই দিয়ে। আৰু এইফালে বেটাই মানে খুব ভাল পাইছে পানী চুবলৈ পায়। আৰু এইফালে এয়া দেখিছে এই কাষৰ এইটো মানে মালিক থাকে। মালিক মানে মানুহজনৰ লগত একেলগে চাকৰি কৰে, একেটা ঠাইতেই মানে ডিউটি কৰে। আৰু তেওঁ মানুহজনতকৈ ডাঙৰ হ'ব বাৰু বয়সত। আৰু এই জেগাকণ ঠাণ্ডাও আছে, পৰিৱেশটো অলপ মানে ঠাণ্ডা ঠাণ্ডা জেগাখিনি। আৰু এইফালে বাথৰুম লেট্ৰিন। এইফালে অলপ এইয়া কিবা শাক চব্জিও অলপ অলপ কৰিছে তলতেই, সেয়া দেখিছেনে কিবা লাই শাক কিবা শাক এনেকৈ মানে লগাইছে, সেই মালিকেই লগাইছে। আমি ইয়াতে 4-5 দিনৰ কাৰণে আহিছোঁ। আৰু ইয়া দেখিছে, ইয়া আমাৰ পথাৰত মানিমুনি থাকে আৰু ইয়াত মানে এনেকৈ কৰিছে। আৰু যিমানে নহওক পথাৰৰ যিটো মানিমুনি সোৱাদ সেইটো ইয়াত তেনেকুৱা নহয় আৰু।